ফ্ৰেণ্ডছ, এতিয়া আমি আহি আছোঁ চিকাৰী ঘাট আৰু এয়া ভাইটি আছে লগত। আমি এতিয়া চিকাৰী ঘাট যাম। চিকাৰী ঘাটত কি আছে চাম আৰু আপোনালোককো দেখুৱাম। আৰু এয়া আমি কেনেকুৱা ৰাস্তাত আহি আছোঁ দেখিছেনে? ঘৰত ভাত খাই আহিছিলোঁ, এতিয়া গোটেইকেইটা হজম হ'ব আৰু দেখিছে কেনেকুৱা ৰাস্তা এইবোৰ। আহি আছোঁ এতিয়া ক'ৰ পালোহি সেইটো নাজানো। এতিয়া আহি আছোঁ আৰু মুঠতে এয়া বাম খেতি। এতিয়া গেলাবিল পালোহি ন? এইটো গেলাবিল উঠিম আৰু এতিয়া গেলাবিল গেলাবিল উঠিলোহি, কিন্তু গেলা যেন লগা নাই, কিন্তু ইমান ধুনীয়া লাগিছে আকৌ। গেলাবিল দিছে নামটো। এইটো গেলাবিলটো কেলে হ'ল নাম? অঁ, সেইটো গেলাবিল। ঠিক আছে, এইডোখৰ অকণমান লাগিছে বাৰু। আৰু এইখনেই হৈছে গেলাবিল দলং। এনেকুৱা ৰাস্তাত আহি ভাল লাগে ন? বৰ ধুনীয়া লাগিছে আৰু বতৰটো ধুনীয়া, ৰ'দ নাই, বৰষুণো নাই, ৰ'দো নাই। তাৰমানে যিটো এইটো মজা, এইটো ইয়াৰ মজাই বেলেগ। ৰ'দো নাই, বৰষুণো নাই। এইডোখৰত এখন বিয়া দেখা যেন লাগিছে। সোমাই খাই যোৱা নি? ভাতটো হ'ল নে বাৰু? ভাতটো হ'ল নে বাৰু? খাই যাওঁ খালে। ষ্টাৰ্টিং হোৱাই নাই বিয়া। দেৰগাঁও টাউন উঠিলোঁ এতিয়া। দেৰগাঁও টাউন মজা টাউন। এইটো চব ভাঙি থৈছে, 4 লাইন বনাই আছে ইয়াত। এখন পুনৰ গেলাবিল পাৰ হৈ আহিলোঁ। এইবাৰ দিছৰি পাম আৰু দিছৰি পিছত পূৰা চিকাৰী ঘাটৰ ৰাস্তা ল'ম মানে মই নলওঁ বাৰু, এনেই গাড়ীখনে ল'ম। চিকাৰী ঘাটৰ ৰাস্তাত আহি আছোঁ, দেখিছেনে ৰাস্তা কিমান ধুনীয়া। আপোনালোকে পিকনিক চিকনিক খাবলৈ আহিলে এনেকুৱা ৰাস্তা ধুনীয়া লাগিব, আহিব। আৰু অলপ দূৰ আহি এতিয়া বাইকখন অলপ মই চলাম আৰু ভাইটি উঠিব। অঁ, দিয়া চলাই চাওঁ নকলাকৈ। তাত লগ পাম আৰু ব'লক। পাই গ'লোঁ সেই চিকাৰী ঘাট। জেঙতে সোমাই দিছে আহি। বালিত চলোৱা গাড়ী চলোৱা আমেজটোৱে বেলেগ। আমি চিকাৰী ঘাটত পাই গ'লোহি আহি। কি সুন্দৰ পৰিৱেশ। নামি আহিছোঁ তললৈ। ইয়াতে নাও এখন লৈ উঠি এইফালে গুচি যা আনিব। দিব নে উঠিবলৈ? এয়া হৈছে চিকাৰী ঘাট।
ইয়াতে মানে মানুহসকলে ইয়াতে চিকাৰ কৰে, বাঘৰ চিকাৰ কৰে। যিমানটো ভাবিছিলোঁ চিকাৰী ঘাটখন সিমান বেয়া নহয় বাৰু। আপোনালোকে পিকনিক খাওঁ বুলি ভাবিলে ইয়াতো আহিব পাৰে। বৰ ধুনীয়াকৈ সজাই মেলি থৈছে। আৰু এইটো কি হাঁহ বাৰু? এইবোৰ হাঁহবোৰ সেই ইয়াতে চৰি আছে। হে খিয়ালি হাঁহ হে গাটো গৰম উঠি আহিব এতিয়া। চিকাৰী ঘাট ফুৰি হৈ গ'ল। এতিয়া আমি যাবলৈ ওলালোঁ। ইয়াতে বহুত ভাল লাগিলে। এতিয়া বৰহোলাৰ পৰা আহি দেৰগাঁৱত চিকাৰী ঘাট ফুৰিলোঁ আৰু বহুত জেগা ফুৰিলোঁ বাৰু, ভিডিঅ' কৰা নাই। চিকাৰী ঘাটটো দেখালোঁ। এইটো এটা বিশেষ জেগা, পিকনিক খায় ইয়াতে সকলোৱে। আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব।